ৰাতিপুৱা 7-8 বজাত উঠা ল'ৰাজন আজি 6 বজাতে উঠি গা পা ধুই একদম ৰেডিচোন। এই ঠাইখিনি দেখি হয়তো আপোনালোকে গমেই পাইছে মই ক'ত আছোঁ। হয়, মই আছোঁ মামাহঁতৰ ঘৰত বাইহাটা চাৰিআলিত। হয়, পিকনিকত যাম আৰু লগতে সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। মাংস নিয়াৰ দায়িত্বটো বাৰু মোকেই দিছিল, কিন্তু দাদাজনে ক'লে তুমি বহুত সোনকালে আহিলা। তাত 1 ছেকেণ্ড নৰখি চিধাই বাছত বহি আইতা আৰু মাহীহঁতৰ ডেন্স চোৱাত লাগি গ'লোঁ বাপেকে। এই বেমাৰটো চাগে কোনো দিনেই নুগুচিব। মাছ ভাতত বক্স বেয়া হোৱা ফাইনেলি ঠিক হ'ল। হিন্দী গান লগোৱা মানা আছিল যদিও আমাৰ ডেকা ল'ৰা কেইজনে যেন মানিব। আপোনালোকক জনোৱাই নহয় আমি ক'ত গৈ আছোঁ পিকনিক খাবলৈ। কৈ আছোঁ ৰ'ব।